কৰিমগঞ্জৰ অসম মিজোৰাম সীমান্তৰ মেডলিচৰাত কংগ্ৰেছৰ প্ৰতিবাদ। অসমৰ ভূমিত নিজুৱে চলোৱা আগ্ৰাসনৰ ঘটনা সন্দৰ্ভত কাছাৰ আৰু কৰিমগঞ্জ জিলাত অব্যাহত আছে উত্তপ্ত পৰিস্থিতি। কৰিমগঞ্জৰ পাথাৰকান্দি সমষ্টিৰ মেডলিচৰাত আজি বিধায়ক কমলাক্ষ দে পুৰকায়স্তৰ নেতৃত্বত পথাৰকান্দিৰ কেইবা শতাধিক কংগ্ৰেছ কৰ্মীয়ে বিজেপি বিৰোধী শ্লোগানে উত্তপ্ত কৰি তোলে মেডলিচৰা। অসম মিজোৰাম সীমামূৰীয়া এলেকাত কংগ্ৰেছৰ প্ৰতিনিধি দল উপস্থিত হোৱাৰ পিছত মিজোৰামৰ প্ৰতিনিধিসকলৰ লগতে আলোচনাত মিলিত হয়। মিজোৰামৰ ফালৰ পৰা আলোচনাত অংশ লয় মামিত জিলাৰ আৰক্ষী অধীক্ষক শশাংক জয়ছৱাল আৰু ছাত্ৰ সন্থাৰ বিষয়ববীয়াসকল। আলোচনাৰ অন্তত বিধায়ক কমলাক্ষ দে পুৰকায়স্তই মিজোৰামৰ আৰক্ষী অধীক্ষকক স্পষ্ট কৰি দিয়ে যে কোনো পৰ্যায়ে যাতে মিজোৰামত থকা অসমীয়াসকলৰ ওপৰত কোনো ধৰণৰ অসুবিধা নহয়, কোনো নিৰ্যাতন নহয়। আৰক্ষী অধীক্ষকগৰাকীয়ে ভূমি আগ্ৰাসনৰ আলোচনা এৰাই গলেও মিজোৰামত থকা অসমীয়াসকলৰ নিৰাপত্তাৰ নিশ্চয়তা প্ৰদান কৰে। ব্লক কংগ্ৰেছৰ কৰ্মী আৰু আমাৰ এক্স MLA আমি গোটেইকেইটা আহিলোঁ মেডলিচৰা অঞ্চলত আহিলোঁ। যোৱা কেইদিনমান আগতে 2 দিন আগতে ছুটাপুৰত গৈছিলোঁ। তাৰমানে দেখা পালোঁ যে আমাৰ অসমৰ মাটি প্ৰায় মিজোৰামৰ যিবিলাক মানুহ আছে প্ৰায় 3-4-5 কিলোমিটাৰ সোমাই গৈছে। আৰু আপোনালোকে জানে যে লাইলাপুৰত আমাৰ অসমৰ ৰাজ্যত আহি কেনে যাতে ঘৰ বাৰী জ্বলাই দিলে, এজন মানুহ মৰিলে। এই যে এনেকুৱা এটা পৰিৱেশ হৈছে তাৰ কাৰণটো কি? আচলতে চৰকাৰৰ ব্যৰ্থতাৰ কাৰণে। আজিৰ দিনত গভৰ্ণমেণ্টে আমাক নিৰাপত্তা দিব পৰা নাই, আমাৰ অসমৰ ৰাইজক নিৰাপত্তা দিব পৰা নাই। আৰু ইহঁতে 1 কিলোমিটাৰ 2 কিলোমিটাৰ 3 কিলোমিটাৰ এনেকুৱা কৰি প্ৰায় 5-7 কিলোমিটাৰ ভিতৰলৈ সোমাই গৈছে। আৰু এতিয়া আমাৰ গভৰ্ণমেণ্টৰ ফালৰ পৰা কিবা প্ৰতিনিধি আহিছে, বিয়া পোৱা নাছিলোঁ, ভালে পাইছিলোঁ। পাই কিনে একো চলিউশ্যন হোৱা নাই বস্তুটো। ছেকেণ্ডলি আমাৰ ছাৰ্ভে অফ ইণ্ডিয়াৰ মেপ আছে, ইণ্ডিয়া গভৰ্ণমেণ্টৰ মেপ আছে, এই মেপৰ যোগেদি যাব লগা হৈছিল। আজিৰ দিনত কিন্তু সেইবিলাক সিহঁতে নামানে। আৰু আজি লাইলাপুৰত মানুহ মৰিলে, সিহঁতে আহি কেনে আমাৰ ঘৰ বাৰী জ্বলাই দিলে। তথাপি এখন দুৰ্বল এখন চৰকাৰে এইটোৰ ওপৰত যে ব্যৱস্থা ল'ব, আজিলৈ কোনো ব্যৱস্থা লোৱা নাই। আজি সিহঁতক জনাইছোঁ যে আমাৰ অসমৰ বহুতখিনি ৰাইজ, আমাৰ বেংগলী মানুহ মিজোৰামত আছে। এতিয়া যদি আপোনালোকে যদি আমাৰ বেংগলী মানুহৰ ওপৰত যদি অত্যাচাৰ যদি কৰে, তেনেহ'লে তাতেও কিবা এইটো ৰিজাইনমেণ্ট হৈ যাব পাৰে। সেইটো কাৰণে মিজোৰামৰ ভিতৰত, আপোনাৰ ষ্টেটৰ ভিতৰত যাতে অপ্ৰীতিকৰ কোনো ঘটনা নহয়। ছেকেণ্ডলি আপোনালোকে কি কৰিলে, আমাৰ অসমত আহি কেনে অসমৰ ৰাইজৰ ঘৰ বাৰী আপোনালোকে জ্বলাই দিলে। অডাচিটি চাওক আপোনালোকে। তাৰপিছতে গভৰ্ণমেণ্টে একো মাত নামাতে। ক'লোঁ যে আমি মিজোৰাম গভৰ্ণমেণ্টৰ দাবী জনাইছোঁ, যিহেতু ঘৰ বাৰীটো বনাই দিব লাগে। আৰু ছেকেণ্ডলি যিজন মানুহ মৰিছে সিহঁতৰ কম্পনচেশ্যন 50 লাখ টকা দিব লাগে। সৰ্বানন্দ সোণোৱাল আমাৰ অসমৰ মুখ্যমন্ত্ৰী, তেওঁ লাঠিৰঘাট গৈছিল, যেখানে কৈছিল যে আমাৰ ভাৰতবৰ্ষৰ মাটি 1 ইঞ্চি আমি বাংলাদেশক নিদিওঁ। যেতিয়া চৰকাৰটো ফৰ্ম হ'ল, কেইমাহ পিছতে বাংলাদেশত মাটিখিনি সমজাই দিলে। এতিয়া অসমৰ মাটি ৰক্ষা কৰিব পৰা নাই, মিজোৰামক দিব লগা হৈছে। আৰু এনেকুৱা এটা পৰিৱেশ হৈছে। আজি কোন সীমানাত আমাৰ প্ৰব্লেমটো নাই? অসমৰ চাৰিফালে প্ৰব্লেম। মেঘালয়ৰ সীমাত প্ৰব্লেম, নাগালেণ্ডৰ সীমাত প্ৰব্লেম। প্ৰত্যেকটা সীমানাত আমাৰ অসমৰ মাটি গৈছে, অসমৰ মাটিখিনি সিহঁতে লৈ গৈ আছে। আৰু আমাৰ বিশেষকৈ মুখ্যমন্ত্ৰীয়ে চাই আছে, তেওঁ কিবা দুৰ্নীতিমুক্ত, প্ৰদূষণমুক্ত, সন্ত্ৰাসমুক্ত কিবা কিবি কৈ থাকে। আৰু তেওঁ কিন্তু আমাৰ অসমৰ ৰাইজ, অসমৰ মাটি তেওঁ সুৰক্ষা দিব পৰা নাই।